হে অসমবাসী ৰাইজসকল, মোৰ মাত চাত ফাটা। মই গৈ আছোঁ এফালে গুৱাহাটীত। দেখা পাইছে একদম গুৱাহাটীৰ বতৰ ঠাণ্ডা, অলপ অলপ বৰফ পৰিছে গুৱাহাটীত, পানীও পৰিছে, বৰষুণো পৰিছে। তাৰপিছত এইফালে মই লৈ গৈছোঁ আমাৰ গুগুক, আৰু মেইন গুগুৰ মানে কিবা খানা নাখায়, একদম খানা নাখায়। ইয়াৰ এইটো প্ৰব্লেম, খানা নাখায়, খালি মানে ই কিবা কিবিখন কৰি থাকে। আৰু এইফালে লৈ গৈছোঁ হাগিছ পিন্ধাই দিছোঁ, সৰু পোৱালি গোটে হাগিছ পিন্ধাই দিছোঁ, যিহেতু ই গাড়ীত মানে পটি কৰি দিব পাৰে। আৰু এইফালে মই হাগিছটো ডিজিটেল বনাই দিছোঁ, তাতে এটা ৰাউণ্ড কৰি তাৰ নেগুৰটো পাছফালে ওলাই দিছোঁ। আৰু নিলে কি হ'ব, ই হাগিও দিছে, মুতিও দিছে গাড়ীতে, একদম মানে ৰখি ৰখি যাব লগা হৈছে। আৰু আমি গৈছোঁ মাক, বাপেক আৰু জীয়েক, ডাঙৰ বেটাক লৈ গৈছোঁ, তাইৰ দাঁতৰ অলপ প্ৰব্লেম। আৰু এইফালে গৈ গৈ পাইছোঁগৈ আৰু যেনে তেনে, মানে একদম জামত ফচি ফচি, জানে যিহেতু গুৱাহাটীত কিমান জাম হয়। আৰু এইফালে মোৰ ছোৱালীয়ে গুগুৰ লগত লাগি গৈ আছে, তাইও অশান্তি লাগিছে। গুগুৱে মানে শান্তিকৈ বহি যোৱা নাই, ইফাল সিফাল কৰি আছে। তাই একবাৰ কোচত লৈছে, একবাৰ এৰি দিছে, মাজে মাজে সি মুতিও দিয়ে, হাগিও দিয়ে। আৰু ফাইনেলি গৈ পালোঁগৈ এয়া আমি পেট শ্বপ, য'ৰ পৰা ডাক্তৰ তাতে বহে, তাতে অলপ সময় ৰখি আছোঁ। আৰু আমাৰ গুগুৱে কি কৰি আছে চাওক। গুগু, গুগু, কি হৈছে কৈছোঁ? আৰু এইফালে এখন তেওঁলোকৰ দোকান ভাঙাগড় ৰোডত আছে, GMC মানে GMC ৰোডত। আৰু ধুনীয়া ডাঙৰ এই দোকানখন। আৰু এইফালে ডাক্তৰ আহিছে, ডাক্তৰৰ ওচৰত তাক বহাই ৰাখিছোঁ। ইমান ধুনীয়াকৈ বহি আছে চাওকচোন, কেনেকৈ সি যেন চব কথা বুজি পায়। আৰু একচুৱেলি এতিয়া বুজি পোৱা হৈছেও বাৰু, এই যিহেতু 3 মাহ হ'বহি হ'ল। আৰু মই ৰখি আছোঁ, বেটাই বাহিৰৰ পৰা ভিডিঅ' কৰি আছে। আৰু ডাক্তৰে জ্বৰ আছে নেকি চাব বিচাৰিছে, গতিকে তাক বহাই ৰখা হৈছে। তাৰপিছত ইহঁতৰ কিবা সৰু বাচ্ছাতকৈ মানে বেছি কেয়াৰ ল'বলগীয়া হৈছে। মোৰ ল'ৰা ছোৱালীৰ লগতো ইমান কেয়াৰ লোৱা নাছিলোঁ। ইয়াৰ লগত যিমানখন মানে হাৰাশাস্তি বুলিও নকওঁ, কিন্তু মানে ইমান অকণমান ইহঁতে কি আচৰিত কিবা কৰি থাকিব লাগে ন, বহুত লাগি থাকিব লাগে ইহঁতৰ লগত, খোৱা বোৱাৰ পৰা। মানে এই জাতিটো যিহেতু আমাৰতো আছে গল্ডেন ৰেক্টিভা নে কি, মই ইমান ভালকৈ প্ৰজাতিটোৰ নাম নাজানিম, হয় চাগে গল্ডেন ৰেক্টিভা। আৰু এটা আছে মানে সিও একেই নতংগী দেখায় বোলে। মোৰ ফ্ৰেণ্ড এগৰাকীও কৈছিলে তেওঁলোকৰ ঘৰতো আছে বোলে। খাব নিবিচাৰে, প্ৰথম দিনাখন খালে পেডিগি টাইপৰ ৰয়েল এটা ফ্ৰুটছ আছে ৰয়েলৰ, গতিকে খাব নিবিচাৰে। ইহঁতৰ নোখোৱাটো মানে বেমাৰ এটা, নাখায় মানে প্ৰথম অলপমান যিকোনো বস্তু খাব। এই বাস্কেটটোত দেখা পাইছে কিমান তাৰ ভৰি তাৰ মানে তাৰ ভাগৰ ফ্ৰুটছ আছে, তাৰ ভিটামিনছ আছে, তাৰ কিবা আছে। ইয়াত তেওঁলোকৰ দোকানৰ অ'নাৰে তাক অলপ লিকুইড যোনটো পেডিগি থাকে মাংসৰ, সেইটো দিছে অলপ, এনেই অলপমান চেলেকিছে। তাৰপিছত সি এতিয়া পলাব। ই মানে একে ঠাইতে থকা বস্তুৱেই নহয়, আৰু নাখায় ইফাল সিফাল কৰি থাকে, ইমান মন বেয়া লাগে। আৰু মোৰ মিষ্টাৰে ইয়াক লৈ মানে ইমান মানে আচৰিত না, ক'বলৈ বাকী নাই। সি অলপ সময় মূৰে মানে নতংগী কাৰবাৰ কৰি থাকে। ইয়াক আনাৰ পৰা ডেইলি একদিন এৰি একদিন মানে খালি ডাক্তৰৰ তাতে নি থকা হয়। বেলেগ হয় ন, একো কাম নাই, খালি ইয়াক ডাক্তৰৰ তাতে লৈ যাওঁ, নাখাম, তাৰপিছত মোক হাল্লা কৰিব, বল ইয়াক ডাক্তৰৰ তাতে লৈ যাওঁ বুলি। আৰু এইফালে আমি আহি পাই গ'লোঁ ইয়াৰ নেক্সট দিনাৰ। এইফালে দেখিছে, এয়া হৈছে মোৰ ভাগিন। আমাক দিনটো নেদেখি তাৰো মানে মন চন বেয়া হৈ আছিল। আৰু এনেকৈ তাৰ লগত আহি নেক্সট দিনা অলপ ভিডিঅ' কৰিলোঁ, তাক অলপ খোজ কৰাই দিছোঁ। মানে একদম ভিতৰত থাকি আমনি পাইছে যিহেতু, সেইকাৰণে গেটৰ বাহিৰত লৈ অলপ ভিডিঅ' কৰিছোঁ তাৰ লগত মই। আৰু
এইফালে বাইকত উঠিবলৈ লাগে তাক ইমান হাল্লা এখেতৰ লগত বাইকত এক ৰাউণ্ড ঘূৰাই আনিব দিছোঁ আৰু ঘূৰাই আনোতে এয়া মই অলপ ভিডিঅ' কৰি ৰাখিছোঁ আৰু এনেকৈ দিন গ'ল পাছবেলালৈ ইফালে মই গৈছোঁ পিঠা খুন্দিব এখেতৰ লগত আৰু পিঠা খুন্দি তাকত অলপ ভিডিঅ' কৰিছোঁ মোৰ মাতটো যিহেতু একদম মানে ভাঙি আছে গৰম বহুতেই গৰম বৰা চাউল গৰমত গোন্ধ ওলাইছে অলপ আৰু এইফালে দেখিছেনে ঢেঁকীত মই এনেকৈ আগবঢ়াই দি থাকোঁতে মোক চিৰি মানে দিলে হাততে খুন্দি একবাৰটো খুন্দিছে আৰু হাঁহি আছে খুন্দি লৈ এইফালে দেখা পাইছে একবাৰ খুন্দিছে আৰু নেক্সটবাৰ যি জোৰে দিছে নহয় একদম মানে কয় যে মাৰ বাপেৰৰ বিয়া দেখাই দিম বুলি মোৰো ঠিক সেয়া অৱস্থা হৈ গৈছিল আৰু এনেকৈ তথাপিতো পিঠাখিনি খুন্দি পেলাই সোনকালে শেষ হওক বুলি ভাবি পিঠাখিনি খুন্দিছোঁ জল্দি মই আচলতে বঢ়াইহে দিছোঁ যিহেতু মোৰ ভৰি বিষ মই ঠেকি দিব নোৱাৰোঁ ৰাতিপুৱা হৈছে মোৰ হাতত কাটিছে খাৰুৱেদি সৰু বেটাক ধমকি দিছিলোঁ এচাত দিবলৈ যাওঁতে আৰু এখেতৰ খং উঠিছে ঢেঁকি দিবলৈ পাই মুখ চুখ একেটা কৰি দিছে আৰু নহয় বৰা চাউল যিহেতু বৰা চাউলটো অলপ আঠা থাকে আৰু এনেকৈ দিনটো কেনেকৈ যায় গমেই নাপায় কোনোবা দিনাখন আৰু এইফালে কামৰ মাজতেও ভিডিঅ'টো দিলোঁ চাই কেনে পালে জনাব দেই সকলোৱে